পুনৰ গৰাখহনীয়াৰ ভয়ংকৰ তাণ্ডৱ হাতশিঙিমাৰীত ভাৰত বাংলাদেশ সীমান্ত এলেকা কুকুৰাডাঙাত মহাবাহু ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক গৰাখহনীয়া দক্ষিণ ছালমাৰা মানকাছৰ জিলাৰ অন্তৰ্গত কুকুৰাডাঙা আৰু শিশুমাৰাত চলিছে ব্ৰহ্মপুত্ৰ নদীৰ ব্যাপক গৰাখহনীয়া এনেকৈ গৰাখহনীয়া চলি থাকিলে ভাৰত বাংলাদেশ সীমান্ত পথ অচিৰেই বিধ্বস্ত হোৱাৰ সম্ভাৱনাই দেখা দিছে উল্লেখ্য যে এই অঞ্চলটো দক্ষিণ ছালমাৰা মানকাছৰ জিলাৰ পৰা 2 কিলোমিটাৰ নিলগত এই অঞ্চলসমূহ প্ৰতিৰোধৰ বাবে জলসম্পদ বিভাগে পাৰ্কোপাইনৰ যোগেদি চৰকাৰে আঁচনি গ্ৰহণ কৰিছে যদিও আঁচনিসমূহৰ কাম সঠিকভাৱে হোৱা নাই বুলি ৰাজ্যে অভিযোগ উত্থাপিত কৰিছে এই আঁচনিসমূহৰ যোগেদি ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰতিৰোধ কৰা অসম্ভৱ বুলি ৰাজ্যে জানিবলৈ দিয়ে এই অঞ্চলটো প্ৰতিৰোধৰ বাবে চৰকাৰে পাৰ্কোপাইন আৰু জিঅ'বেগৰ আঁচনিৰ যোগেদি কাম কৰিছিল কিন্তু এই আঁচনিৰ বেছিভাগ ধন ঠিকাদাৰে আত্মসাৎ কৰিছে আৰু সঠিকভাৱে কাম নকৰাৰ বাবে গৰাখহনীয়া অঞ্চলসমূহ ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰিছে বুলি ৰাজ্যে অভিযোগ উত্থাপিত কৰিছে সেয়েহে এই অঞ্চলটো প্ৰতিৰোধ কৰিবলৈ হলে বোল্ডাৰৰ ব্যৱস্থা কৰিব লাগিব বুলি ৰাইজে অনুৰোধ জনায়